কাৰণটো হ'ল আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যি 2020 বৰ্ষৰ তৃতীয় ষাণ্মাসিকৰ যি ৰিজাল্ট, সেই ৰিজাল্টত গাফিলতিৰ কাৰণে সেই গাফিলতিৰ কাৰণে আজি আমি ধৰ্ণা কৰিছোঁ। আমি দেখিবলৈ পাইছোঁ বিজনী মহাবিদ্যালয়ৰ 888গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই বছৰৰ যি তৃতীয় ষাণ্মাসিকৰ 2020 বৰ্ষৰ পৰীক্ষাত বহিছিল। তাৰ ভিতৰত অকল মাত্ৰ 260জন ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ পাছ কৰিছে আৰু তাৰ পাছ কৰাৰ বিপৰীতে ফেল কৰাৰ যি হাৰ এয়াই বেছি। আমি দেখিবলৈ পাইছোঁ অকল এই বছৰ নহয়, যি আমাৰ ফাৰ্ষ্ট ছেম ছেকেণ্ড ছেমত যিটো এক্সাম হৈছিল অনলাইনত, তাতেও গাফিলতি কৰিছে বড়োলেণ্ড ইউনিভাৰ্চিটি। তাতেও অনলাইন এক্সামতো বেগ দি আমাৰ বহু ছাত্ৰ ছাত্ৰীক জীৱনক লৈ খেলা কৰি আছে এই বড়োলেণ্ড ইউনিভাৰ্চিটি। আমি এই অনুৰোধ কৰিম বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যি বিষয়বোৰ লৈ আছে এক্সামৰ, তাক আমি অনুৰোধ কৰিম যে যি গাফিলতি বন্ধ কৰি ছাত্ৰ ছাত্ৰীক জীৱনত লৈ যাতে খেলা কৰাটো বন্ধ কৰে। হয়, এইটো বড়োলেণ্ড ইউনিভাৰ্চিটি আমাৰ জীৱনলৈ এটালি খেলি আছিল, আমি ভাবি আছোঁ।